guys, welcome to my Some Kitchen YouTube channel. আজি মই আপোনালোকৰ ফেভৰেট মাছৰ পিটিকা দেখুৱাম। প্ৰথমতে মই এখন কেৰাহী বহুৱাম, তাৰ পিছত তাত তেলত বহুত গৰম কৰি ল'ম। গৰৈ মাছ দুটা তেলত দি পুৰা ফ্ৰাই কৰি ল'ম। গেছটো অলপ কমাই দিব লাগিব, নহ'লে মাছ পুৰি যাব। লাহে লাহে উলট পালট কৰি থাকিব লাগিব মাছকেইটা তেলত। এনেকৈ এবাৰ বনাই চাবচোন কেনেকুৱা লাগে, তাৰপিছত বনাব। কেঁচা জলকীয়া কেইটামান দিম, 6টা নে 7টা দিছোঁ। এতিয়া হৈ গ'ল প্ৰায়। জলকীয়াকেইটাও নমাই দিলোঁ। গৰমে গৰমে আপুনি কাঁইট এৰুৱালে বেছি ভাল, কাৰণ গৰমে গৰমে কাঁইট এৰুৱালে কাঁইট নাথাকে। বহুত গৰম কিন্তু দেই, মাছটো বহুত গৰম। অকণমান ঠাণ্ডা হ'লে এৰুৱাব লাগিব, কিন্তু গৰমে গৰমে এৰুৱালে ভাল আৰু কাঁইট চাইট নাথাকে। জলকীয়াকেইটা ভালদৰে মোহাৰি পিঁয়াজ আৰু ধনিয়াৰ লগত মিক্স কৰি দিম। মই ইয়াত কেঁচা পিঁয়াজ দিছোঁ, এটা মিহি মিহিকৈ কাটি দিছোঁ পিঁয়াজটো। সঁচাই আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, তাৰপিছত খাই চাব। ভালদৰে মোহাৰি এইখিনি মিক্স কৰি দিয়াৰ পিছত মাছখিনি একেলগ কৰি ভালদৰে হাতেৰে মোহাৰি মিক্স কৰি দিয়ক ইয়াৰ লগতে। তাৰপিছত গৰম ভাতৰ লগত ট্ৰাই কৰি চাব, খাই চাব। যদি মজা নালাগিছে তাৰপিছত মোক ক'ব। হৈ গ'ল মাছ পিটিকা, গৰৈ মাছৰ পিটিকা। অসমীয়া মানুহৰ খুবেই ফেভৰেট, নহয় জানো? ধন্যবাদ ফ্ৰেণ্ডছ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভাল হ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব নাপাহৰিব। থেংক ইউ।